নমস্কাৰ এভৰিৱান, মই স্নিগ্ধা আজি আকৌ এটা নতুন ব্লগ লৈ বহুত দিনৰ মূৰত আহিলোঁ। আমি এয়া যাত্ৰা কৰি আছোঁ হৰিদ্বাৰৰ পৰা জম্মু কাশ্মীৰলৈ। এইখন হৈছে বৈষ্ণৱ দেৱী মন্দিৰলৈ উঠাৰ সন্মুখৰ গেটখন আৰু ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ পাহাৰ উঠাৰ পিছতহে আমি বৈষ্ণৱ দেৱী মন্দিৰ পামগৈ। ব'লক আমি এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। খোজকাঢ়িয়ে আৰম্ভ কৰিছোঁ আমি আৰু খোজকাঢ়িয়ে শেষ কৰিম বুলি মনতে ভাবিছোঁ। আৰু কিছুসংখ্যক লোকে এনেদৰে ঘোঁৰাত নহ'লে দোলাত যাত্ৰা কৰে। যাৰ যেনেধৰণে সুবিধা হয় তেওঁলোক তেনেকৈয়ে কৰে। আমি খোজকাঢ়িয়ে কৰিব পাৰিম বুলি মনতে আশা কৰি আগবাঢ়ি গৈছোঁ আৰু আপোনালোকেও চাই থাকিব। চাৰিওফালে কেৱল দোকানেই দোকান আৰু এইখন ফটো উঠাৰ দোকান। উভতি আহোঁতে নিশ্চয় ইয়াত ফটো একপি উঠি যাম কাশ্মীৰী ড্ৰেছ পিন্ধি। এইখিনি জেগাত আগতে লিখি থোৱা আছে, পোষ্টাৰ মাৰা হৈ আছে যে ইয়াত অত্যাধিক পৰিমাণে শিল খহে, গতিকে সাৱধানে যাত্ৰা কৰিব লাগে। আৰু ওপৰত যদিও ইয়াৰ কাৰণে বেৰা দি থৈছে এনেকৈ, তথাপিতো পৰাৰ চান্স থাকেই, গতিকে সাৱধানে যাব লাগে বুলি এইখিনিত লিখি থৈ দিছে, আগতে পোষ্টাৰ মাৰি থৈছে। কিন্তু গৈ এইখিনিত বৰ ভাল লাগিছে। অকণ অকণ বৰষুণ আৰু ডাৱৰবিলাকে আহি ৰাস্তাটো ঢাকি দিয়ে। বহুত ধুনীয়া পৰিৱেশ, বহুত ধুনীয়া লাগিছে গৈ। মেইন গেটৰ পৰা 5 কিলোমিটাৰ ওপৰলৈ উঠাৰ পিছত ইয়াত গাড়ীৰে যাত্ৰা কৰাৰো ব্যৱস্থা আছে। গাড়ীৰেও আপোনালোকে যাত্ৰা কৰিব পাৰে বাকী থকা 5 কিলোমিটাৰ। আমি খোজকাঢ়িয়ে যাত্ৰা কৰিছোঁ আৰু কৰিম বুলিয়ে ভাবিছোঁ। আমি গাড়ী ব্যৱহাৰ নকৰোঁ, তথাপিতো আপোনালোকক দেখুৱাম। আমি আহি 10 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ আৰু এতিয়া আমি আৰু অকণমান গ'লে মন্দিৰ পাম। আৰু আপোনালোকক যে কৈছিলোঁ গাড়ীৰ ব্যৱস্থা আছে, এয়া চাওক। ৰাতিপুৱা 9 বজাত যাত্ৰা আৰম্ভ কৰি এতিয়া 2 বজাত আমাৰ যাত্ৰা শেষ হৈছে, মানে আমি বৈষ্ণৱ দেৱী ভৱন পাইছোঁহি। এয়া ওপৰৰ পৰা চাওক বৈষ্ণৱ দেৱী ভৱন কিমান ধুনীয়া লাগে দেখিবলৈ। যিহেতু তাৰ ভিতৰত ভিডিঅ' কেমেৰা ফটোৰ এলাউ নাই, গতিকে আমি বাহিৰৰ পৰাই উঠালোঁ। আৰু বৈষ্ণৱ দেৱীৰ পৰা 2 কিলোমিটাৰ ওপৰলৈ গৈ ভৈৰৱ বাবা মন্দিৰ, এয়া ভৈৰৱ বাবা মন্দিৰৰ দৃশ্য। ভৈৰৱ বাবা মন্দিৰৰ পৰা আমি উভতি আহোঁতে মানে পাহাৰৰ পৰা নামি আহি আমি অৰ্থকুমাৰীত ৰাতিটো থাকিলোঁ। আৰু এয়া হৈছে অৰ্থকুমাৰী মন্দিৰ। ইয়াত এটা ডাঙৰ গুহা আছে। এই গুহাটোৰ ভিতৰেদি যাত্ৰা কৰিব লাগে, বহুত ভাল লাগে গৈ। আৰু এয়া আপোনালোকক দেখুৱালোঁ জম্মুৰ ভিউ। আৰু এই ৰাস্তাটোৰে আপোনালোকে বৈষ্ণৱ দেৱী মাতাৰ মন্দিৰলৈ উঠি যাব পাৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবচোন। থেংক ইউ, বাই।